সকলোকে স্বাগতম জনাইছোঁ। আজি মই কেইখনমান শৰাই ঢাকনি দেখুৱাবলৈ আপোনালোকক লৈছোঁ হাতত। হাতেৰে কৰা কেইখনমান শৰাই ঢাকনি দেখুৱাবলৈ আপোনালোকক দেখুৱাইছোঁ। শৰাই ঢাকনি কেইখনমান দেখুৱাইছোঁ আপোনালোকে চাওকচোন কেনেকুৱা হৈছে। এইখন বগা আৰু ৰঙা কালাৰ কৰি দেখুৱাইছোঁ। তাৰ মাজত এইটো ফুল বনাই দিছোঁ ক'লা। এইখন কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। আৰু এইখনো তেনেকৈ বেলেগ এটা ডিজাইন দি বনাইছোঁ। ইয়াত এটা থোপা লগাই দিছোঁ ধুনীয়াকৈ। তাৰপিছত এটা বগা ৰঙা মিলাই দিছোঁ। কাণটো এইটো বেলেগ ষ্টাইলত বনাইছোঁ অকণমান। এইখনো অকণমান বেলেগ এটা কাণটো বেলেগ এটা ষ্টাইলত কৰি দিছোঁ। এই দুখন এনেকৈ বনাইছোঁ। তাৰপৰা এইখন 3 নম্বৰখন। এইখনো 3টা ডিজাইনৰ বনাইছোঁ। 4টা কালাৰ। এয়া বনাই থাকিলে বেলেগ বেলেগ ডিজাইনৰ মানে ওলাই গৈ থাকে, বেলেগ বেলেগ ধৰণৰ। এই 3খন বৰ বেছি ডাঙৰ নাই কৰা। কিছুমান ডাঙৰকৈ বনাওঁ বাৰু, যেনেকৈ কয় বনাবলৈ তেনেকৈ মই বনাই দিওঁ। এইটো জোখত বনাইছোঁ। এইখন ধুনীয়া লাগিছে। আৰু এইখন এই ধৰণে বনাইছোঁ। এয়া ধুনীয়া হৈ গৈছে, খাই পৰিছে ধুনীয়াকৈ। তাৰপিছত এই নম্বৰখন এয়া 3 নম্বৰ। এখন ডাঙৰ শৰাইখনৰ কাৰণে জোখত বনাইছোঁ। এইখনলৈ ডাঙৰ হৈছে। ইয়াতকৈ ডাঙৰখনত খুৱাই দিলে বৰ ধুনীয়া হৈ যায়, দেখিবলৈ মেল খাই যায়। ধুনীয়া হৈ যায়। এইখন একদম ডাঙৰকৈ বনাইছোঁ। চাওকচোন আপোনালোকে কেনেকুৱা লাগিছে। এইখন বহুত টাইম লয় এইখন বনাবলৈ, সময় লয়। মানে সময় পোৱাই কৰি থাকোঁ আৰু তেনেকৈ এইখন হৈছে। এইখন টেবুলত পৰা। তাৰপিছত এয়া তললৈকে এনেকৈ ওলমাই দিছোঁ। এইফালেও এনেকৈ ওলমাই দিছোঁ, এইফালেও এনেকৈ ওলমাই দিছোঁ। এইখন এনেধৰণে বনাইছোঁ মই। কষ্ট কাৰণে এইবোৰ চব নিজে কৰোঁ, নিজে। এইটো মানে এটা হেৰি আৰু হেৰিয়াত পাৰিবলৈ, চোফাৰত পাৰিবলৈ মই বনাইছোঁ। আৰু এটা চোফাৰত পাৰিবৰ কাৰণে মই নিজেই বনাইছোঁ এই ধৰণে। তাৰপিছত এইফালে এনেকৈ থ'লোঁ। এইটো মোৰ ডিজাইন। এইখন সঁফুৰা এনেধৰণে বনাই দিছোঁ অকণমান, দেখিবলৈ ধুনীয়া। এইখন এনেধৰণে বনাইছোঁ। এইখন এটা বেলেগ ষ্টাইলত বনাইছোঁ। আৰু এইখন এনেকৈ বনাইছোঁ। এইটো এটা লগাই এনেকৈ ফুল এপাহতে লগাই দিছোঁ। এয়া মই নিজে কৰিছোঁ। চাই কেনেকুৱা লাগিলে জনাবচোন। আজিলৈ ইমানতে মই সামৰণি মাৰিছোঁ।